Your call is important. নমস্কাৰ ৰিলাক্স মই বৰ্ণালী আপোনাৰ কেন্দ্ৰৰ সহায় কৰিব পাৰিম হেল্ল' জনাব হেল্ল' হয় ক'ব মই শুনি আছোঁ এইটো ৰিলায়েন্সত লাগছিনে হয় ঠিকে আছে দে আজিকালি চবৰে নাম্বাৰগিলা একে হৈ গৈছে নহয় গমেই নাপায় কাৰ তাতে লাগছি কি নম্বৰ বুলি ক'লে মানে এই 198টো এইটো এয়াৰচেলত মাৰিলেও লাগে ধোন ভোডাফোনত মাৰিলেও লাগে চবতে লাগে সেইকাৰণে সুধিছোঁ বেয়া নাপাবি দে হয় ঠিক আছে বাৰু কিহৰ কাৰণে কল কৰিছে জনাব এতিয়া মোৰ এটা বৰ অসুবিধা পাই আছোঁ মই ক'ব আজি ফোনটো ল'বাটো মোৰ বহুত দিনেই হ'ল শিক্ষা আকৌ নললোঁ দেচোন কিন্তু ল'বা বহুত দিন হ'ল হয় এতিয়া আমি বেপাৰ কৰা মানুহ লাগেই মোবাইলটো হয় এতিয়া মোৰ মোবাইলটোত এইদিনাখনে নতুন মোবাইল এটা ল'লোঁ আগতটো এই পানীত পৰি গ'ল হয় এতিয়া লোৱাৰ কাৰণে এই নতুন এটা মোবাইল ল'লি তাতে পৃথিৱীৰ দৰে বস্তু এটা আছে কি বস্তুটো বুজি পোৱা নাই মই ভাবোঁ কিবা ভাল বস্তু কিজানি কিবা গান চান বাজব তাতে মনটো বেয়া লাগলি তাতে টিপা মাৰি কেনে চাওঁ পইচা কটা যায় সেইটো হৈছে আপোনাৰ হোম পেজ ঠিক আছে এইটো আপুনি খুলিলে ইণ্টাৰনেট হয় সেইটো খুলিলে আপোনাৰ পইচা কাটিব কি কৈছি সেইটো আপোনাৰ যে মোবাইলটোৰ নাম কি হয় আপোনাৰ মোবাইলটোৰ নাম কিবা নাম নাজনো নহয় পঢ়বাক লাগি আপোনাৰ সেইটো ইণ্টাৰনেট হয় ঠিক আছে সেইটো খুলিলে আপোনাৰ হোম পেজ খুলিলে পইচা কাটিবই এতিয়া পইচা নাকটা কৰিব লগা হ'লে কি কৰিব লাগিব ঠিক আছে মই চেক কৰিছোঁ লাইনত থাকিব আপুনি সেইটো খুলি নাথাকিব পইচা নাকাটে ঠিক আছে এতিয়া ঘপককে টিপা মাৰ দিয়া যায় নহয় নাজনো সেইটো খুলি নাথাকিব আৰু পইচা নাকাটে ঠিক আছে এতিয়া কিবা এটা হেৰি নাই নে বন্ধ কৰি থৈ দিব পাৰা সেইটো যাতে টিপলিও খোলা নাযায় সেইটো মই ক'ব নোৱাৰিছোঁ সেইটো আপোনাৰ হেণ্ডছেটত থাকে আপুনি হেণ্ডছেটটো এনেইটো খুলি নাথাকিব বুজিব পাৰিলে হেণ্ডছেটত থাকিলেওতো নোটাৰ পাৰে পইচা কাটে তেনেহ'লে গম পাইছোঁ আপুনি এইটো খুলি নাথাকিব ঠিক আছে মানে হেণ্ডছেটত আপুনি সেইটো আপুনি জানিব আপোনাৰ হেণ্ডছেটত হৈ আছে নহয় মই ভাবছোঁ কি পইচাটোতো ধৰ মোৰ ৰিলায়েন্সৰ ফোন হ'লে মই ভাবোঁ কি পইচাটো তাৰ পৰাই কটা যায় গতিকে তহঁতৰ পৰাই কটা যায় কিজানি তহঁতৰ আগতে বহুত পইচা কাটছেতো মোৰ আপুনি আৰু সেইটো নুখুলিব ঠিক আছে আৰু এই চিমটো আপুনি কেতিয়া লৈছে এইটো হ'লে বহুত দিন হ'ল আপোনাৰ এই চিমটো কোনো ধৰণৰ ডিটেইলছ আমাৰ ইয়াত এতিয়ালৈকে অহা নাই ঠিক আছে আপুনি চিমটোৰ ডিটেইলছ এতিয়ালৈকে অহা নাই আপুনি য'ৰ পৰা আনিছে তাৰ লগত এবাৰ যোগাযোগ কৰিব তেতিয়াহে আপোনাৰ চিমটোৰ ডিটেইলছ আহিব আৰু আমি আপোনাক ভালদৰে জনাব পাৰিম ঠিক আছে এতিয়া মই চিমখন বা ক'ৰ পৰা আনিছিলোঁ আপোনাৰ ওচৰত যে ছাৰ্ভিচ চেণ্টাৰ আছে তালৈ যাব মোবাইল হয় ছাৰ্ভিচ চেণ্টাৰ যে আপোনাৰ ওচৰত যে ৰিলায়েন্স ছাৰ্ভিচ চেণ্টাৰ আছে নাই আমাৰ তাতে ওচৰত নাই দূৰত আছে আমাৰ হয় চাই ল'ব আপোনাৰ চিমটো এতিয়ালৈকে ডিটেইলছ অহা নাই ডিটেইলছ আহিলেহে আমি ভালদৰে জনাব পাৰিম ঠিক আছে ঠিকে আছে আৰু পাৰিলে হেল্ল' হয় ক'ব আৰু সেই পৃথিৱীখনতনো কি আছে যি কিয় পইচা কাটেনো সেইটো আপোনাৰ ইণ্টাৰনেট হয় ছাৰ আপুনিটো হোম পেজ সেইটো নুখুলিব খুলিলে আপোনাৰ পইচা কাটিবই নহয় এনেই ধৰ আৰুতো মোবাইলত আৰু কিবা কিবি আছে এইগিলাখান কিবা বাকাচৰ দৰে আহে কি স্ক্ৰু ড্ৰাইভাৰো আহে সেইগিলাখানত টিপলিতো পইচা নাযায় নহয় সেইটো আপোনাৰ ছেটিংছ হয় ছাৰ সেইটো নুখুলিব ঠিক আছে নহয় তাতে আছে কি ভিতৰত তাতে বাকাচটোৰ ভিতৰত এই পৃথিৱীখনৰ ভিতৰত আছে কি আপোনাৰ এইবিলাক হেণ্ডছেটত আছে আপুনি খুলি নাথাকিব ঠিক আছে আৰু পইচা নেকাটে নহয় পইচা যাকে লগা হ'লি মই আগদিনৰ বেপাৰৰ পইচা তাতেই হাতে দিম চব কিন্তু ভিতৰত কি আছে জানিব লাগিছিল গম পাইছোঁ ছাৰ আপোনাৰ ওচৰত যে হেণ্ডছেটৰ যে মোবাইলৰ যে দোকান আছে ছাৰ্ভিচ চেণ্টাৰ তালৈ যাব তাতে আপুনি সুধি ল'ব ভালকৈ গম পাব ঠিক আছে গৈছিলোঁ কালি আকৌ নকলা দেখোন কতিয়াকে এনেই 50 টকা এটা লৈছি মোৰ তাৰ পৰাই গম পাইছোঁ ছাৰ আপুনি তাত ক'ব যে কি মানে কোনটো বস্তু কি হয় আপুনি সুধি ল'ব ঠিক আছে এইগিলাখান মোবাইল গিলাখান উলিয়াই কেনে বৰ দিগদাৰ কৰিছে এনে আমাৰ কাৰণে দিগদাৰ হৈছে এইগিলাখান এতিয়া মোবাইলটো ভাল লাগে মোৰ কি ফটো তুলিব পাৰি হয় এতিয়া মই গৰু বেপাৰ কৰোঁ
হয় কলি কেতিয়াবা মই এই ফটো চটো তুলি আনি মানুহবিলাক দেখুৱাও বোলে এনেকুৱা গৰু আছে কিনে যদি কিনিব পাৰা সেইকাৰণে ৰাখিছোঁ নহ'লে মই এইটো মোবাইল নললো হয় মোৰ এই আগত এটা সেই টচ থকা আছিল সেইটোৱে বৰ ভাল আছিল হয় এতিয়া তাতে আছেনো কিনো তাতে কিবা ভাল বস্তু আছে নে সেইটো আমাৰ সেটিংছ হয় ছাৰ আৰু আপোনাৰ ইণ্টাৰনেট আপুনি এইবিলাক খুলি নাথাকিব পইচা কাটিবই নহয় মোৰ ইমান পইচা কাটছি মোৰ বিৰক্তি আহি গৈছি এতিয়া মই হেৰি কৰিব পাৰিলি তাতে কি আছে চাবা পাৰিলিহে মোৰ মনটো ভাল লাগব আপুনি নিজে চেক কৰি ল'ব ছাৰ আপোনাৰ হেণ্ডছেটৰ কথাটো মই জনাব নোৱাৰিম ঠিক আছে নহয় এতিয়া তহঁতে ধৰ পঢ়া শুনা ইমান তহঁতে জানবি দেচোন তহঁতৰ কিজানি আছে এইগিলাখান মোবাইল থাকে আজিকালি চবৰে আমাৰ গম পাইছোঁ ছাৰ আমাৰ ইয়াত অকল আপোনাৰ চিমটোৰ ডিটেইলছে থাকে হেণ্ডছেটটোৰ ডিটেইলছ নাথাকে ঠিক আছে নহয় মই হেৰিৰ কথা কোৱা নাই নহয় তহঁতৰোতো এনেকুৱা মোবাইল আছে কিজানি তহঁতে কি কৰা তাতে সেইটো মই জনাব নোৱাৰিম ঠিক আছে হয় নেকি এনে কলি ভাল লাগিল হয় এতিয়া সুধিব পৰা মানুহ নাই সেনে ঠিক আছে বাৰু আপুনি আপোনাৰ ওচৰত যি হেণ্ডছেটৰ দোকান হয় তাতে সুধি ল'ব এই সেনতে আমাৰ মানে সেই আৰু দুনিয়াৰ মানুহ চানুহ আহি থাকে গৈছিলোঁ মই কালি হয় যাই কেনে মই ক'লো মোৰ মোবাইলটো পইচা যাই থাকে চাই দিচোন কি হ'ল তাৰ পৰা সিহঁতে কিবা স্ক্ৰু ড্ৰাইভাৰডাল ল'লা লৈ কেনে খুলি কেনে কৈছে কি ভাল হৈছে যা লৈ 50 টকা ল'লা মোৰ পৰা এতিয়া আকৌ ভাল হোৱা নাই সেই আগৰ দৰে হৈ আছে আপুনি খুলি নাথাকিব ছাৰ আপোনাৰ পইচা কাটিয়ে থাকিব এইটো খুলিলে নহয় মই এতিয়া খুলিবৰে ইচ্ছা আছে কিনো আছে মোৰ চাবা ইচ্ছা আছে তাতে কিয় পইচা কাটে সিহঁতে আপুনিতো খুলিলে পইচা কাটে নহয় এই পইচা কাটোকে মোৰ কথা নাই মই যিমান ৰিচাৰ্জ কৰিব লাগে সিমান কৰিম মই এটা গৰুৰ লাভ লগা মই তাতে গোটেই ভৰাই দিম কথা নাই কিন্তু কি আছে মোক তাৰে ভিতৰত মোক সেইটো লাগে কি পায়নো তাতে আপুনি সেইবিলাক নুখুলিব ঠিক আছে আপোনাৰ ওচৰৰ মানুহক খুলি ল'ব জানা মানুহক মই এতিয়া ক'ব নোৱাৰিম আপোনাৰ হেণ্ডছেটৰ কথা হয় নেকি এই তহঁতক তাতে কিবা এটা সুধিলি তহঁতে ক'বাই নৰা খালি আপোনাৰ চিমৰ বিষয়ে আমি ক'ব পাৰিম মোবাইলৰ বিষয়ে ক'ব নোৱাৰিম নহয় এই তহঁতে তথাপি ইমান পঢ়া শুনা তহঁতে ইংলিছত ক'ব পাৰা হিন্দীত ক'ব পাৰা তহঁতে নামন্তি কথাষাৰ ক'ব নোৱাৰা না আপুনি কোনটো মোবাইল ব্যৱহাৰ কৰিছে সেইটো আপুনিয়ে জানিব ছাৰ আমিতো নাজানিম হয়নে নহয় নহয় পৃথিৱী থকা মোবাইল তহঁতৰ আছে নে নাই সেইটো ক'ব নোৱাৰিম ছাৰ তহঁতৰ পৃথিৱী থকা মোবাইল নাই মই বিশ্বাসে নকৰা হয় সেইটো মই ক'ব নোৱাৰিম বুজিব পাৰিছে তোৰ থাকা বুলি ক'লি দে কি হ'ব কচোন আৰু মইতো কিবা চোৰ কৰিব যাম না আৰু সেই তহঁতক কটা মই কিবা নিজৰ বুলি ভাবি তহঁতক ফোন কৰোঁ কথা পাতো হয় গম পাইছোঁ ছাৰ কিন্তু আপোনাক মই এইটো জনাব নোৱাৰিম আপুনি ওচৰৰ মানুহক সুধি ল'ব ঠিক আছে মই কি কৈছোঁ এই আমাৰ এৰে চলিগিলা বৰ হাত চলি সিহঁতক এদিন দিয়া পইচা মাখান নোহোৱা কৰি থৈ দিয়ে মোবাইলটো ক'ত ফোন কৰিব অমুকত কৰি কেনে মোক আৰু ফোন কৰি কেনে সুধিব কোনে কৈছে তই কৈছা তই জানিবি তই কাক কৈছোঁ ক'ত কৈছে মই এইগিলাখান বেয়া পাওঁ হয় সেইকাৰণে মই আৰু চলিক দিবৰ ইচ্ছা নাই সেইকাৰণে মই তহঁতক ফোন কৰিছোঁ ঠিক আছে হ'ব বাৰু দিয়ক আপুনি জানি ল'ব ঠিক আছে নিজে তহঁতে নকা আৰু এতিয়া হয় আমি ক'ব নোৱাৰিম আপোনাৰ মোবাইলৰ কথা তে অহংকাৰ হৈছে আৰু তহঁতৰ ঠিক আছে বাৰু ধন্যবাদ ৰিলায়েন্সত কল কৰাৰ বাবে হ'ব দে বেয়া নাপাবি